Hey guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। বহুত দিন হ'ল একো ব্লগ দিয়া নাই, তো ভাবিলোঁ আজি এটা ডেইলি ব্লগ দিওঁ। এণ্ড ব্লগ নিদিয়াৰ কাৰণ হ'ল আমাৰ ফোনটো বেয়া হৈছিলে এণ্ড ডিছপ্লেখন গৈছিলে, তো এটা নতুন কিনা হ'ল। আৰু এতিয়া ৰাতিপুৱা ভাবিলোঁ এটা ডেইলি ব্লগে বনাওঁ নে কি কৰে। এণ্ড গুড মৰ্ণিং সকলোকে। আৰু মই মুখ চুখ ধোৱাই নাই, ৰাতিপুৱা শুই উঠি দেখিলোঁ তাত মৰণা। আৰু আমাৰ মৰণা এটাই হৈছে, খেতি চেতি নাই আমাৰ ইয়াত, পানী চানী নাই, ইমান ভাল হোৱা নাই বৰ এটা। তো আমাৰ মৰণা মাৰি আছে, এইফালে দেখাই আছে আপোনালোকক। এয়া দেখিছে মৰণা মাৰি আছে, আমাৰ মায়ে মাৰি আছে, আৰু সেইফালে ভাইটিয়ে উখন মাৰি আছে। দেউতা চাহ খাইছে মানে, সেইকাৰণে মায়ে মাৰি আছে মৰণা। আৰু এইফালে দেখিছে, আৰু এইবাৰ মানে আমাৰ মৰণা এটাই হৈছে। আগতে নহ'লে 2-3বাৰমান মৰণা মাৰে, এইবাৰ ইমান নাই হোৱা। মানে পানীও এইফালে ইমান নাইতো, পানী নহৈছিলে এইবাৰ ইমানো। খেতি এইবাৰ বহুতৰে ভাল হোৱা নাই, খেতি মানে ভাল হৈছে বুলি ক'বলৈ গ'লে আমাৰ বৰ্তাহঁতৰ এনেকুৱাবোৰে ভাল হৈছে, ইমান এটা ভাল হোৱা নাই আৰু। আমাৰো এটাহে হ'ল আৰু মৰণা। আৰু এয়া গৰুৱে মাৰি আছে, পুৰণি যুগটো আহি গৈছে। তেলৰ দাম যিহে আৰু গৰুৱে মাৰি দিছে আৰু। ট্ৰেক্টৰে মাৰিলে কালি, তো তাৰ ওপৰতে গৰুৱে মাৰি দিছে। আৰু এইফালে ভাইটিয়ে উখন মাৰি আছে। তো গাইছ, এতিয়া ময়ো অকণ খুৱাই চাবলৈ হৈছোঁ, কেনেকুৱা লাগে এক্সপ্ৰেশ্যনটো অকণ কৰি চাওঁ। তো ভিডিঅ' কৰিব ভাইটিয়ে, মই অকণ ঘূৰাওঁগৈ। দেন গাইছ, এইটো মোৰ নতুন ফেশ্বন। দেন ঘূৰাই আছোঁ এনেকৈ, গছি গছি গৈ আছে, ধান এৰাই গৈ আছে। দেউতাই উখন মাৰি দিছে, এইফালে গৰু গৈ আছে আৰু ভাইটিয়ে চাইক বাই গৈ গৈছে, মই এখন হাতত ভিডিঅ' কৰি আছোঁ মানে। এয়া দেখিছে আমাৰ বগী 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 বগী, এইফালে চা বগী। এয়া আমাৰ বগী, এইফালে গুলি আছে, মই গুলি দেখাইছোঁ। গুলি, এয়া গুলি, দুইজনী বাই ভনী। আৰু এইফালে গুলি দেখিছে, আমাৰ কলি গাইজনী। এই মানে গাইজনী হেৰাইছিলে আমাৰ, প্ৰায় 20 দিনমান হ'ল হেৰাইছিলে। আৰু আমি বিচাৰি পোৱা নাছিলোঁ, বহুত বিচাৰিলে। আৰু সেইফালে মানুহৰ ঘৰত আছিলেগৈ, আৰু পালোঁ। আৰু তাতে পোৱালি দিলে। এইটো পোৱালিটো খুচুলাকে আহিছে, তাইক বিচাৰি পালোঁ। আৰু এতিয়া সেই মানুহ এঘৰত আছিলে, তো খবৰ দিলে মানুহ ঘৰে, তো তেনেকৈ পালোঁ। ইয়াত দেখিছে আমাৰ কলিগাইজনী পোৱালি দিলে। সেইটো পোৱালি যাবলৈকে নিদিয়ে ওচৰলৈ, খুচি দিবলৈ আহে একেবাৰে। মই অলপমান পঢ়িব লৈছোঁ, 1 ঘণ্টা 2 ঘণ্টামান পঢ়ি লওঁ। তাৰপিছত মই কি কৰিছোঁ দেখাই আছোঁ। সেইফালৰ পৰা আহিলোঁ, মৰণা মাৰি হৈ গ'ল আমাৰ। আৰু সেইফালৰ পৰা যি দেখালে লিখিলি, মৰণা মাৰি হৈ গ'ল। আৰু এতিয়া অলপমান পঢ়ি লওঁ 1 ঘণ্টা 2 ঘণ্টামান। তাৰপিছত মই কি কৰিছোঁ দেখাম। আজিৰ দিনটো আজি মোৰ ডেন্স প্ৰেক্টিছো আছে, তো মই ডেন্স প্ৰেক্টিচলৈও যাব লাগিব। ডেন্স প্ৰেক্টিচতো দেখাম আপোনালোকক, মই দেখাম বাৰু ডেন্স প্ৰেক্টিচত কেনেকৈ ডেন্স প্ৰেক্টিচ কৰোঁ মানে। তাই ডেন্স প্ৰেক্টিচ কৰিব যাম মানে। আমাৰ 2 তাৰিখে প্ৰগ্ৰেম আছে, তেজপুৰত প্ৰগ্ৰেম আছে, তো তালৈ ইনভাইট কৰিছে। তো তাত নাচিবলৈ যাম। তো মই যদি তেজপুৰ যোৱা হয়, মইতো তেজপুৰত ব্লগ বনাম, আপোনালোকে চাবলৈ পাব বাৰু তেজপুৰত। আৰু এতিয়া মই পঢ়ি কৰি লওঁ, তাৰপিছত দেখাম আৰু। এয়া আমাৰ বায়ে চব্জি কাটি আছে। সঁচাই কৈছোঁ, তো গাইছ, মই চব্জি কাটি আছোঁ। এয়া হেঙেৰা মাহ পঢ়ি কৰি হ'ল। তাৰপিছত এতিয়া চব্জি কাটি আছোঁ ভাত খাবৰ কাৰণে। তো এইটো হেঙেৰা মাহ দেখিছে, এইটো আমাৰ ঘৰত কৰা হেঙেৰা মাহ হয়। এইখিনি চব, এইখিনি একো সাৰ চাৰ দিয়া নাই, এইটো আমাৰ ঘৰত কৰা হেঙেৰা মাহ হয়। আৰু খাবলৈ বহুত ধুনীয়া লাগে, বহুত মানে মিঠা নিচিনা লাগে, একদম খাবলৈ বহুত ভাল লাগে। আৰু এইটো আমাৰ বহুতে খাই ভাল পায়, আমাৰ বাহঁতে খাই ভাল পায়, বৰ্তাহঁতৰ ঘৰত একদম বহুতে ভাল পায়। আৰু মানে খাবলৈ মিঠা যে, আৰু সাৰ চাৰো নিদিয়া, একো সাৰ চাৰ নিদিয়ে, সেইটো কাৰণে। আৰু মই কাটি আছোঁ, অকণমান মাকো কামত সহায় কৰি দিছোঁ আৰু, নে কি কয়। তো গাইছ, মই চব্জি কাটিলোঁ আৰু মই মাক দিলোঁ। মায়ে ভাজি আছে, মাতটো শুনিছে চাগে ন, অকণমান বেয়া নাপাব। মাত মানে দি আছে, মায়ে ওচৰতে বনাই আছে চব্জি। আৰু আমাৰ নতুনকৈ পচোৱা হৈছে কবি আৰু কিবাকিবি শাক পাচলি তাত বাৰীত ৰুইছে। আৰু আমাৰ বেছিভাগ শাক পাচলি ঘৰতে কৰা হয়, আমি কিনিব লগা নহয় বেছিভাগ শাক পাচলি।
আৰু আমাৰ ঘৰত কৰেতো যিহেতু সেইকাৰণে আমাৰ সাৰ চাৰ নিদিয়ে দেউতাই গোবৰ চোবৰ কিবা কিবি দিয়ে আৰু সাৰ চাৰ নিদিয়ে কেৱল আমি ঘৰত যিহেতু খাওঁ আৰু কিছুমান কেতিয়াবা বিকেও আৰু এতিয়া আমাৰ ঘৰত কিছুমান শাক পাচলি আনি থোৱা আছে বেঙেনা জলকীয়া এনেধৰণৰ তো মই আপোনালোকক দেখাম ঘৰত কৰা চব্জি আৰু আপোনালোকেও কৰি খাব কেতিয়াবা এনেকৈ খেতি যদি কৰে কমেণ্টত ক'ব আৰু মই দেখাম আমাৰ আনি থোৱা বেঙেনা জলকীয়া আমাৰ মানে বেছিভাগ চব্জি ঘৰতে কৰা হয় ভোট জলকীয়া চব ঘৰতে আছে তো মই আপোনালোকক দেখাম তো বলক চাই লওঁ আমাৰ ঘৰত থকা শাক পাচলি মানে কি কয় তো গাইজ এয়া হ'ল আমাৰ ঘৰত কৰা চব্জি বেঙেনা এয়া দেখিছে বেঙেনা এয়া আমাৰ এইবোৰ ঘৰতে কৰা হয় এইটো আমাৰ ঘৰৰ বেঙেনাই হয় ঘৰত খেতি কৰা বাৰীৰ পৰা কালি দেউতাই আনিছে আৰু এইফালে চব জলকীয়া এইবোৰ দেখিছে ভোট জলকীয়া আৰু এইবোৰ কি জলকীয়া কয় মই ইমান ভালকৈ নাজানো নামটো জাতি জলকীয়া বুলি কয় বোলে আৰু এয়া টেঙা দেখিছে টেঙাও ঘৰতে হয় ঘৰৰ ওচৰতে আছে এয়া আৰু এইবোৰ চব আমাৰ ঘৰৰ জলকীয়া হয় আৰু আমি মানে জলকীয়া চলকীয়াও কিনিব লগা নহয় আমি এইবোৰ ঘৰৰে খাওঁ আমাৰ কেৱল ঘৰতে খেতি কৰা হয় আৰু এইবোৰ দেখিছে কি ধুনীয়া ধুনীয়া পকা আৰু আমি ভোট জলকীয়া আমাৰ প্ৰত্যেকবাৰে কৰে খেতি আৰু আমি খাওঁ আৰু ঘৰৰে জলকীয়া এয়া দেখিছে কি ধুনীয়া ধুনীয়া দেখিয়ে খাওঁ খাওঁ লাগি যায় জলকীয়াটো ইমান ধুনীয়া লাগে একদম তো কালি দেউতাই তাজা তাজাকৈ ছিঙি আনিছে আৰু আমি খাইছোঁ আৰু খাম আৰু কিছুমান আচাৰো ভৰাই ৰ'দত শুকুৱাই পিনে আচাৰ ভৰাইছে মায়ে এইবোৰ দেখিছে জলকীয়া ডেন্স প্ৰেক্টিছ কৰিব যাবলৈ আৰু এতিয়া মই তাত গৈ কি কৰোঁ দেখামগৈ ডেন্স প্ৰেক্টিছ কৰা অলপমান দেখাম বেছি নেদেখাম তো লগৰ এজনী আহিছে তাইৰ লগত যাম আৰু ভাইটি যাব আৰু মোৰ ড্ৰেছটো চাওক এইটো হ'ল ড্ৰেছ চেলেং ল'ব লাগে মই চেলেংখন লোৱা নাই আৰু ড্ৰেছটো মানে কি আহোমৰ চাৰ্ট পিন্ধে মই আহোমৰ চাৰ্টটো পিন্ধা নাই ক'ৰবাত সেইদিনাখনলৈ নহ'লে লেতেৰা হৈ যাব যে আৰু সেইকাৰণে এনেকৈ পিন্ধিছোঁ এয়া দেখিছে ড্ৰেছটো আৰু এতিয়া আমি যাওঁ ব'লক এইখনেই হ'ল মই যিখন দেখাম বুলি কৈছিলোঁ এইখন হেংদাংখন এইখন বোলে বনাইছিলে আমাৰ দেউতাই বনাইছিলে কৈছে এয়া দেখিছে আমি ধুনীয়াকৈ বেৰত ওলমাই থৈ দিছোঁ ধুনীয়াকৈ ফিটিং কৰি ওলমাই থৈছে আগতে এনেকৈ লৈছিলোঁ এতিয়া ল'ব নোৱাৰা হ'লোঁ ফিটিং কৰি যেতিয়া ওলমাই থৈছে এইফালে আৰু দেউতাই নাঙল জ্বলি বনাইছে মই দেখাম আপোনালোকক এক ছেকেণ্ড এইযোৰ হ'ল নাঙল জ্বলি আমাৰ দেউতাই বনাইছিলে এয়া দেখিছে কাঠেৰে মানে বনাইছিলে আৰু ৰংটো আমি যেনিবা মাৰি দিলোঁ এই যেতিয়া ঘৰ ৰং দিয়া হৈছিলে তেতিয়া মাৰি দিলোঁ এয়া আমাৰ দেউতাই বনাইছিলে বহুত ধুনীয়াকৈ বনাইছিলে আৰু এইটো মানে ভিতৰৰ পৰা বাহিৰৰ পৰা ভিতৰলৈ সোমালে ডাইৰেক্ট দেখিয়েই আৰু এয়াই দেখিছে মই দেখালোঁ যি দেখাম বুলি কৈছিলোঁ হেংদাংখন আৰু নাঙল জলিটো এয়া ওপৰতে আছে হেংদাংখন মই চকীৰ তলতে বহি আছোঁ আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বোৰ লাইক কৰিব আৰু কিবা ভুল হ'লে ক'ব তেতিয়া মই ভিডিঅ'বোৰ মানে ভুলবোৰ শুধৰাব পাৰিম আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে ভিডিঅ'বোৰ আৰু দেখালোঁ মই যি দেখাম বুলি কৈছিলোঁ আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু পাৰ হয় যিহেতু আজি বন্ধ আছিলে স্কুল সেইকাৰণে কৰিলোঁ এটা ব্লগ আৰু যদি তেজপুৰ যাওঁ মই তেজপুৰ গ'লে এনেও ব্লগ বনাম আপোনালোকে তেজপুৰ যোৱা ব্লগ পাব বাৰু চাবলৈ পাব যদি যোৱা হয় এনেও পাব চাবলৈ দেন মোৰ এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং